সময়ত সবচেয়ে ডাঙৰ প্ৰত্যাহ্বান আছিল যে বড়োলেণ্ড অঞ্চলত শান্তি আনিব লাগে। আগত 17 বছৰত বিপিএফে কেতিয়াবা এক্সৰ লগত কেতিয়াবা ওয়াইৰ লগত চৰকাৰ গঠন কৰিলে কিন্তু শান্তি আনিব নোৱাৰিলে। এতিয়া আপোনালোকে ভাবিব কি এক্স কি ওয়াই। সেই সময়ত কেন্দ্ৰত কোনবা চৰকাৰ আছিল, ৰাজ্যত কোনবা চৰকাৰ আছিল আৰু কাউন্সিলত বিপিএফ চৰকাৰ আছিল, কিন্তু বড়োলেণ্ডৰ শান্তি আহা নাছিল। যেতিয়া 2020 চনত আমাৰ চৰকাৰ আহিল, ইয়াৰ আগে আগে এটা শান্তি চুক্তি কৰি যিমানখিনি অস্ত্ৰধাৰী আছে আমাৰ দাদাসকল ভাইসকল যোনে অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে সেই সকলে মূল খুঁটিলৈ আহিল, সব ঘৰলৈ আহিল। 2009 চনৰ 2 অক্টোবৰত আমি চিৰাং জিলাৰ এই আমাৰ যেটো আছে গৈবাৰী, তাত আমি কিছুমান হাতিয়াৰ বনাই কাঠৰে এই হাতিয়াৰ বিলাক জ্বলাই পেলাই সবে প্লেস কৰিছিলো, সংকল্পবদ্ধ হৈছিল যে বড়োলেণ্ডখন অস্ত্ৰমুক্ত কৰিব লাগে। 2009 চনত অসমৰ ভাৰতৰ কোনো এটা দলে, কোনো এটা সংগঠনে, কোনো ৰাজনৈতিক নেতাই, কোনো জাতীয় সংগঠনে কোনো কোৱা নাছিল যে বড়োলেণ্ডত অস্ত্ৰমুক্ত হ'ব লাগে, হিংসামুক্ত হ'ব লাগে। প্ৰথম আমিয়ে কৈছিল। আৰু 2009 চনৰ পৰা কোনো নিৰবিচ্ছিন্নভাৱে কন্টিনিউ আমি আন্দোলন কৰি সংগ্ৰাম কৰি আলোচনা বিলোচনা কৰি চৰকাৰৰ লগত দিল্লী দিছপুৰ সঘনে আলোচনা কৰি 2020 চনত শান্তি চুক্তি হ'ল আৰু আজি শান্তি ঘূৰি আহিল। 2005 চনত হাগ্ৰামা মহিলাৰী চৰকাৰ আহিছে। 2010 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আহিছে। 2015 চনত পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আহিছে। ইচ্ছা থাকিলে এই 15 বছৰত দিল্লী দিছপুৰত যোনে নাথাকক কিয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন। আৰু 2005 চনত তাৰে পৰা যদি শান্তি প্ৰতিষ্ঠা কৰে 2008 চনত 2012 চনত বিভিন্ন সময়ত আমাৰ জাতিগত গোষ্ঠীগত সংঘৰ্ষ বড়োলেণ্ডত নহলহেঁতেন। বড়ো মানুহৰ ঘৰ জ্বলি গ'ল, মাইনৰিটি মানুহৰ ঘৰ জ্বলি গ'ল, বিভিন্ন আমাৰ বেপাৰ বাণিজ্য কৰা মানুহবিলাকে বহুতকে টকা পইচা দিব লগা হ'ল, এই পৰিৱেশবিলাক আমাৰ তাত নাহিলেহেঁতেন। কিন্তু এটা কথা প্ৰমাণ কৰি দিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনোদিনে বড়োলেণ্ডৰ শান্তি বিচৰা নাছিলে। তেখেতে কোনোদিনে বড়োলেণ্ডৰ নিৰাপত্তা বিচৰা নাছিলে। কোনোদিনে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আহিব লাগে এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনোদিনে বিচৰা নাছিল। আৰু আমি মনে প্ৰাণে বিচাৰিছিলো। ইয়াৰ কাৰণে আমি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত, সবৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো, দোৱা কৰিছিলো যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব লাগে। আৰু সেইকাৰণে আজি ঈশ্বৰ আল্লাহ ভগৱান সবে খুদিলে যে বড়োলেণ্ডত শান্তি আহিব লাগে। দিল্লীত থকা আমাৰ নেতাসকলে বুজি পালে, দিছপুৰত থকা নেতাসকলে বুজি পালে যে এই অঞ্চলত 35 লাখ মানুহ আছে, এই অঞ্চলটো তেনেকুৱা এৰি থব নোৱাৰে, সদায় মাৰামাৰি হিংসা হিংসি কৰিবলৈ দিব নোৱাৰে। এই কথাবিলাক সবে বুজি পাই আজি বড়োলেণ্ডত শান্তি আহিছে। আৰু সেই শান্তি আমাক চবক লাগে। যেতিয়া অশান্ত আছিলে, আৰ্মি পুলিচ আহিছিলে, মহিলাবিলাক ওলাব পৰা নাছিল, ল'ৰা ছোৱালী ওলাব পৰা নাছিলে, সদায় ভয় ভয়কে আমি জীৱন যাপন কৰিব লগা হৈছিলে। মাইনৰিটি মানুহবিলাকে বেপাৰ বাণিজ্য কৰিবলৈ বড়ো গাঁৱত আহিবলৈ ভয় কৰিছিল। আমাৰ বঙালী মানুহবিলাকক ৰাতি হলে গধূলি হলে বজাৰৰ পৰা ঘৰলৈ যাবলৈ ভয় কৰিছিল। আৰু এই 5টা বছৰত কি দিন কি ৰাতি, দিনে ৰাতি মানুহ সমান কৰি কাম কাজ কৰিব পাৰিছে, কিয়নো শান্তি আহিল। কি দিন কি ৰাতি নিজৰ নিজৰ কামবিলাকত ওলাই যাবলৈ পাৰিছে, কোনো শংকাবোধ কোনো ভয় নাই, একেলগে ওলাই আহিছে। এই 5টা বছৰত বড়ো মানুহৰ ফালে চাই মাইনৰিটি বাইদেউসকলে হাঁহিবলৈ শিকিছে, বড়োবিলাকো আজি ৰাজবংশীসকলৰ বঙালীসকলৰ ফালে চাই হাঁহিবলৈ শিকিছে, অলপ অলপ কথা পতা আৰম্ভ হৈছে। আমাক তেনেকৈ এটা বিটিয়াৰ লাগে, সুন্দৰ বিটিয়াৰ লাগে য'ত আমি একেলগে মিলি জুলি থাকিব পাৰো। সুন্দৰ বিটিয়াৰ লাগে য'ত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ধৰ্ম, নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ অস্তিত্ব লৈ সুন্দৰকৈ জীয়াই থাকিব পাৰে, তেনেকুৱা এটা বিটিয়াৰ লাগে।
আৰু এই কামটো কৰিব লাগিব চৰকাৰত বহা মানুহবিলাকে, এই কামটো কৰিব লাগিব ৰাজনীতিৰ দলৰ নেতাবিলাকে, যাৰ দায়িত্ব আছে সংবিধানৰ আইন কানুন ৰক্ষণাবেক্ষণা দিয়াৰ দায়িত্ব যাৰ আছে, সেই মানুহবিলাক কৰিব লাগিব। তাৰ দ্বাৰা কৰিব লাগিব এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মীয় মহিলাসকল, পুৰুষসকল, যুৱ যুৱতীসকল, ধৰ্মীয় গুৰুসকল সবকে লৈ পেলাই কৰিব লাগিব। আৰু এই 5টা বছৰত আমি 99.9% 99.9% সকলো দল সংগঠন, জাতীয় সংগঠন সবৰ লগতো কথা পাতিছো। একমাত্ৰ উদ্দেশ্য বড়োলেণ্ডত শান্তি থাকিব লাগে, বড়োলেণ্ডত সবে নিৰাপত্তা পাব লাগে আৰু বড়োলেণ্ডত সমন্বয় থাকিব লাগে। এটা সময়ত বন্দুক বাৰুদৰ ৰাজনীতি শেষ হোৱাৰ লগে লগে বড়ো অনাবড়ো ৰাজনীতি প্ৰায় 10 বছৰ আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে বড়ো মানুহ বেয়া পায়, অনাবড়ো ৰাজনীতি কৰিলে আৰু কোনোবাই এজনক MP জিকালে। 10 বছৰ MP জিকাবৰ কাৰণে নৱশৰণীয়া ডাঙৰীয়াক ভোট দিলে, কিন্তু কোনো এটা কালভাৰো নাপালে, ৰাস্তাও নাপালে, একো নাপালে, না গাঁও কৰ্তন কৰিব পাৰিলে, না কি কৰিব পাৰিলে, একোই কৰিব নোৱাৰিলে, খালি এনে MP-টো দিলে। কিন্তু আজি থুৰিবাৰীৰ সমষ্টিত ইয়াত কোনো অবড়ো সংগঠনৰ লিডাৰ নাই, তথাপিতো থুৰিবাৰীৰ সমষ্টিত কিমানখিনি ঘৰ হ'ল আপোনালোকক মই ক'বলৈ বিচাৰিছো। BPF-ৰ দিনত 819টা ঘৰ হৈছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কিমান হৈছিলে? 819খন ঘৰ 17 বছৰত BPF-ৰ সময়ত। আৰু আমাৰ সময়ত 4টা বছৰত 7,371খন ঘৰ বনোৱা হৈ গ'ল। 7,371খন ঘৰ 4 বছৰত। আৰু 1,012 ঘৰ ডিচেম্বৰলৈকে হ'ব, আৰু তেতিয়া আপোনালোকৰ ইয়াতে 8,600 ঘৰ নিৰ্মাণ কৰা হ'ব মাত্ৰ 5টা বছৰত। বহুতখিনি ৰাস্তা হৈ গ'ল, প্ৰায় 60 কিলোমিটাৰ মান ৰাস্তা হৈ গ'ল, দলং হৈ গ'ল, বিভিন্ন আঁচনি হৈ গ'ল। থুৰিবাৰীৰ সমষ্টিত এতিয়া আমি 5 কোটি টকাৰ ভাৰতবৰ্ষতে প্ৰথম নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ আমি বনাবলৈ গৈ আছো। থুৰিবাৰীৰ সমষ্টিত বীৰ শিলাগামৰ নামত এটা মিনি ষ্টেডিয়াম 5 কোটি টকাৰ আমি উল্লুবাৰীত বনাবলৈ গৈ আছো। দেশীসকলৰ কাৰণে আমি দেশী ভৱন পালেংবাৰীত আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। অহা সপ্তাহতে আধাৰশিলা স্থাপন কৰিম। আমাৰ ইয়াৰ পিছত শিলাৰাই ভৱন যিটো আছে আমাৰ কোচ ৰাজবংশী সকলৰ কাৰণে শিয়ালমাৰী বিজনীত আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আলাৰী চোৰাং আঁচনি পাইছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ কাৰণে, অঞ্চল বিধাংশী পাইছে আমাৰ সেলফ হেল্প গ্ৰুপ বিলাকৰ, আমাৰ মহিলাসকলৰ কাৰণে মাইনাও চোৰাং বিধাংশী পাইছে সেলফ হেল্প গ্ৰুপ বিলাকে, জ্ঞান চোৰাং বিধাংশী পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। বিভিন্ন আঁচনি আমাৰ ইয়াত আহি গৈছে। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগিব। এই অঞ্চলৰ ৰাইজক বড়োলেণ্ডত মাটি বাৰীৰ অধিকাৰ নাই বুলি বহুত ঠগাই ৰাজনীতি কৰিলে। বড়োলেণ্ডত মাটি কিনা বেচা কোনোদিন বন্ধ নাই। BPF-ৰ দিনত ইচ্ছাকৃতভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভূমিৰ পাট্টা দিয়া নাছিলে, ভূমিৰ অধিকাৰ দিয়া নাছিলে। 17 বছৰত মাত্ৰ 1,600 পৰিয়ালৰ সমস্যা সমাধান কৰিছে। অলপ আগতে ৰঞ্জিত বসুমতাৰ ইয়াত কৈ গ'ল, আমি 4টা বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। আৰু এতিয়া 47,000 পৰিয়াল যাৰ ভূমি নাই, স্বাধীনতাৰ পৰা এতিয়ালৈকে 1 কঠাও ভূমি পোৱা নাই, 47,000 পৰিয়ালক আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছো। মাটি কিনা বেচা কৰাত বাধা আছে বুলি কৈছে যে 2020 চনৰ পৰা এই 4টা বছৰত আমাৰ চৰকাৰৰ সময়ত 70,000 পৰিয়ালৰ মাটি কিনা বেচা কৰিছে। আগত মাটি ৰেজিষ্টাৰ কৰিব লাগিলে মাটিৰ দামটো যদি 5 লাখ, 1 বিঘা মাটিত 4-3 লাখ টকা দিব লাগে ৰেজিষ্টাৰ কৰাৰ কাৰণে। আজি আমাৰ চৰকাৰৰ সময়ত 1 বিঘা মাটি যদি আপুনি 5 লাখত কিনিছে, মাত্ৰ 1,000 টকাতে আপুনি মাটি ৰেজিষ্টাৰ কৰিব পাৰিব। যদি 20 বিঘা মাটি কিনিছে 5 লাখ কৰি 1 কোটি টকা, আগত BPF-ৰ চৰকাৰৰ সময়ত আপুনি 70 লাখ টকা দিলেহে 20 বিঘা মাটি ৰেজিষ্টাৰ হ'লহেঁতেন। আমাৰ সময়ত আপুনি এতিয়া মাত্ৰ 2,000 টকা দিব লাগিব, 20 বিঘা মাটি আপোনাৰ ৰেজিষ্টাৰ হৈ যাব।
মণ্ডল অফিসত যাই পেলাই আপুনি আৰু চেণ্ডেল জোতা ছিঙিব নালাগে, কোনো ঘুষ দিব নালাগে মণ্ডলত। আপোনাৰ মোবাইলত গুগলত যাই বৈষ্ণুমুঠি বুলি ওলাই লওক, তাত আপুনি নাম জাৰি কৰিব পাৰিব, নাম সলনি কৰিব পাৰিব, নাম কাৰেকশ্যন কৰিব পাৰিব, দেউতাৰ পৰা পুত্ৰলৈকে নাম আনিব পাৰিব, বিভিন্ন কাম কাজবিলাক আপুনি মোবাইলতে কৰিব পাৰিব। আপোনালোকক এইটো দিয়া হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলত 10খন শিডিউলৰ ভিতৰত আমিয়ে প্ৰথম শিডিউল য'ত লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰা হৈছে, অনলাইন যোগেদি লেণ্ড ছাৰ্ভিচ দিয়া হৈছে, মাটি বাৰীৰ কামবিলাক কৰা হৈছে। গতিকে আজিৰ সময়ত আপোনালোকে দেখিবলৈ পাইছে 26টা জনগোষ্ঠীক একেলগে লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আগৰ সময়ত 4টা জনগোষ্ঠী বহি কথা পাতিব পৰা নাছিলে, আজি 26টা জনগোষ্ঠীক লৈ আমি ভিজন ডকুমেণ্ট বনাইছোঁ। অহা 100 বছৰ আমি কেনেকৈ একেলগে জীয়াই থাকিম, ইয়াৰ কাৰণে আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ। আজি এই অঞ্চলত যি যি জনগোষ্ঠী আছে সকলো ধৰ্মীয় অনুষ্ঠানৰ কাৰণে আমি কাম কৰিছোঁ। সিদিনা গড়েশ্বৰ সমষ্টিত প্ৰথমবাৰ আমি হজ ভৱনৰ স্থাপনা কৰিছোঁ আৰু চিৰাং জিলাৰ যিটো হজ ভৱন ইটো বিষ্ণুতে মই নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ আলোচনা হৈ আছে। আজি চিলাৰাই ভৱন ইয়াত নিৰ্মাণ হৈছে। বঙালীসকলৰ কাৰণে বিষ্ণুত আমাৰ ৰবীন্দ্ৰ ভৱনৰ কাৰণে পইচা দিয়া হৈছে 50 লাখ টকা। কোনো এটা জনগোষ্ঠীক আমি বাদ দিয়া নাই। বড়োসকলৰ কাৰণে কৰিছোঁ, সকলো জনগোষ্ঠীৰ কাৰণে কৰিছোঁ। এই কামখিনি কিয় কৰিলোঁ যে আমি যোৱা 100 বছৰ 200 বছৰ একেলগে আছোঁ, কিন্তু যোৱা 50টা বছৰত কোনোবাই আমাক কাজিয়া লগাইছে, কোনোবা আমাক মাৰামাৰি কৰাইছে, কোনোবা আমাক বেয়া বিহি কৰাইছে, যাৰ কাৰণে ওচৰ চুবুৰীয়া হৈ একেলগে এটা গাঁৱতে থাকি এটা বজাৰতে যায়, এটা স্কুলতে যায়, কিন্তু আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিছে। ইয়াৰ পৰা আপোনাৰ লাভ হোৱা